ঢেণ্টাঘাট বজাৰৰ পথৰ জৰাজীৰ্ণ অৱস্থা। হাওৰাঘাটত শিক্ষকৰ ঈৰ্ষণীয় সাফল্য। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা। কাৰ্বি আংলং জিলাৰ 14 নং কৰকান্থী পৰিষদীয় সমষ্টিৰ এটা অনুপযোগী পথ। চামেলাংছ থানাৰ অন্তৰ্গত ঢেণ্টাঘাট বজাৰৰ মাজমজিয়াৰ পথৰ দুৰৱস্থাৰ ফলত স্থানীয় ৰাইজ এতিয়া বিভিন্ন সমস্যাত ভুগিছে। ঢেণ্টাঘাটৰ পৰা চামেলাংছলৈ যোৱা একমাত্ৰ নিৰ্ভৰযোগ্য পথৰ জৰাজীৰ্ণ অৱস্থা, য'ত নেকি নিতৌসহ যান বাহনকে আদি কৰি ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, বৃদ্ধ-বৃদ্ধাকে ধৰি স্থানীয় ৰাইজে সেই একেটা পথকে কেন্দ্ৰ কৰি যাতায়াত কৰে। পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে নিতৌ ৰাইজে বিভিন্ন সমস্যাত ভুগিব লগা হৈছে। উক্ত অঞ্চলৰ ৰাইজে স্থানীয় প্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক পথটোৰ সমস্যাক লৈ অৱগত কৰিছিল যদিও এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে। উন্নতিৰ শ্লোগানেৰে জয়ঢোল বজোৱা চৰকাৰখনে উক্ত পথটোৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবনে নাই তাকেই লৈ স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। মই আমাৰ ঢেণ্টাঘাট কৰকান্থী সমষ্টিৰ 14 নং কৰকান্থী সমষ্টিত আজি ঢেণ্টাঘাট মাজমজিয়া বজাৰৰ মাজমজিয়া আজি এই দুৰৱস্থা হৈছে যে আজি আপোনালোকে মই কিবা প্ৰেছ মাধ্যম মাজত মই ক'বলৈ বিচাৰিছোঁ যে আজি আমাৰ এই বাটখন আজি 3 মাহ ধৰি একোট মাৰি গ'ল, বনাই গ'ল, হ'লেও আজি এই দুৰৱস্থা হৈ পৰিছে। পিছে আজি এইখন ৰাস্তাত কি ক'ব আপোনাৰ ডাম্পাৰ বালি গাড়ী ইয়াত বহুত ওজন ৱেট লৈ চলি থাকে, গতিকে সেই দুৰৱস্থা হৈ আছে আমাৰ এই ৰাস্তাখন। ৰাইজে আজি অহা যোৱাৰ কাৰণে বহুত অসুবিধা এটা পৰি আছে, গতিকে সেইটো সমষ্টিৰ আমাৰ EM ৰাজুতিশু ছাৰক মই আহ্বান কৰিছোঁ যে অকণমান চাই যেন তাকে মই কাৰ্য যিমানটো হ'ব লাগিছিলে সিমানটো হোৱা নাই, গতিকে আমিও ভাবিছিলোঁ যে ইমানটো হ'ব লাগে বুলি, গতিকে এতিয়া আমি দেখা পাইছোঁ যে সেই অৱস্থাটো হোৱা নাই, গতিকে সিহঁতে যিমান পাৰিছে থুলমূল কৰিহে কামটো কৰি যাব বিচাৰিছে। এনে আপোনালোকৰ স্থানীয় জনপ্ৰতিনিধিজনৰ নাম? আমাৰ ৰাজুতিশু ছাৰ। তেখেতক কিবা আহ্বান জনাব বিচাৰি? তেখেতক আহ্বান কৰিব বিচাৰিছোঁ যে যাতে আমাৰ পথখন ভাল কৰি ধুনীয়া কৰি কামটো ডিপাৰ্টমেণ্টক কৈ কামটো কৰিব দিয়া যায়। হাওৰাঘাটত শিক্ষকৰ ঈৰ্ষণীয় সাফল্য। সুন্দৰ হাতৰ আখৰ শিক্ষাৰ অন্যতম অংগ। জাতিৰ পিতা মহাত্মা গান্ধীৰ এই বাক্যশাৰীক সৰুগত কৰি 2 অক্টোবৰৰ দিনটো ভাল হাতৰ আখৰ দিৱস হিচাপেও পালন কৰিবলৈ আহ্বান জনায় হাওৰাঘাট ৰংকুট উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শ্যাম সুন্দৰ চৌহানে। উল্লেখযোগ্য যে অলপতে শ্যাম সুন্দৰ চৌহানে অসমীয়া মাতৃভাষা লিখন পদ্ধতি শীৰ্ষক এখনি গ্ৰন্থ লিখি প্ৰকাশ কৰিছে। সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা গ্ৰন্থখনৰ জৰিয়তে হাতৰ আখৰ সুন্দৰ কৰাৰ যথেষ্ট থল আছে বুলিও শ্যাম সুন্দৰ চৌহানে কয়। লক্ষণীয় যে শিক্ষক চৌহানে অসম চৰকাৰক হাতৰ আখৰ লিখন পদ্ধতিক ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰমত বাধ্যতামূলক কৰাৰ বাবেও আহ্বান জনায় বুলি সাংবাদিকক জানিবলৈ দিয়ে। অসম চৰকাৰ শিক্ষামন্ত্ৰী মাননীয় শিক্ষামন্ত্ৰীক এইখিনি এটা মেমৰেণ্ডাম আমি প্ৰদান কৰিছোঁ, আৰু মেমৰেণ্ডাত মূল উদ্দেশ্য হৈছে যে তেওঁ বিজ্ঞানসন্মত অসমীয়া মাতৃভাষা লিখন পদ্ধতি কিতাপখন অসমীয়া মাধ্যমৰ স্কুলসমূহত বাধ্যতামূলক পাঠ্যপুথি হিচাপে প্ৰচলন কৰি সংকটাপন্ন অসমীয়া মাধ্যমৰ স্কুলসমূহ প্ৰাচীন ঐতিহ্য আৰু গৰিমাৰ লগতে অসমীয়া মাধ্যমৰ স্কুলত পঢ়ি থকা শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ বিশ্বাস আস্থা ঘূৰাই শিক্ষামন্ত্ৰী মহোদয়ক এই কিতাপখন পাঠ্যপুথি হিচাপে অসমৰ স্কুলসমূহত প্ৰণয়ন কৰিবলৈ মই ইয়াত প্ৰাৰ্থনা জনাইছোঁ। আজিৰ প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া।